Hello guys, আজি আপোনালোকক সকলোতকৈ প্ৰথমে মই আজি আপোনালোকক সুপ্ৰভাত জনাইছো আৰু আজি অন্যতম এটা ভিডিঅ লৈ আপোনালোকক ওয়েলকাম কৰিছো। আজি আমি এটা বিশেষ দিন, আজি আমি যাম অষ্টভুজ দেৱৰ বৰভেটিলৈ। তাত আমাৰ দেউতাই মানে কি এসাঁজ অন্ন তাত দিব আৰু আমি তাত নাপায় হাই কৰি দিয়া আমি তাত যাম আৰু আপোনালোককো দেখুৱাম। আপোনালোকো যিসকলে নাজানে আহিব। এটা বহুত বঢ়িয়া ধাৰ্মিক অনুষ্ঠান আৰু এটা মানে কি পলিউশ্যন ফ্ৰী জেগা। ইমান ধুনীয়া আপোনালোকক আজি দেখাম আৰু বহুতে নিশ্চয় দেখিছে আৰু কিন্তু যিসকলে দেখা নাই সমূহ অসমবাসী ৰাইজক মই আহ্বান কৰিম এবাৰ আহক বৰভেটিলৈ। বহুত ধুনীয়া জেগা, এবাৰ আহক আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক। ঠিক আছে গাইজ, আমি লগ পাই আছো আপোনালোকক। হেল্ল' গাইজ, অলৰেডি আমি পাই গ'লোহি অষ্টভুজ দেৱৰ বৰভেটি। এয়া চাওক, ইমান সুন্দৰ গেট, চাওকচোন। এয়া আপোনাৰ অফিচ, এয়া পাৰ্কিং প্লেচ আৰু দিল্লী পাব্লিক স্কুলো এইটো ৰাস্তাতে পৰে। মই দেখুৱাম আপোনালোকক যোৰহাট দিল্লী পাব্লিক স্কুলৰ। এয়া মেইন এণ্ট্ৰি, সোমাই আহিছোঁ। এয়া ভগৱানৰ ঠাই যিহেতু বহুত ৰেষ্ট্ৰিকশ্যন আছে, গতিকে যিমান পাৰোঁ আপোনালোকক মই দেখাম। এয়া আপোনাৰ আমি য'ত মানে জ্বলাই চাকি, তাত আমি পামগৈ এতিয়া। সেই আমাৰ দেখা একদম বিজি হৈ আছে। এইয়া পুপু আহিলা? এয়া অলৰেডি আমি বৰভেটি পালোহি। এয়া প্ৰসাদ খাব লৈছোঁ, প্ৰসাদ। আৰু এইফালে সকলো ঘৰৰ মানুহ আহিছে, প্ৰসাদ খাইছোঁ এতিয়া। এয়া আপোনাৰ ইয়াত বন্তি জ্বলায় আৰু এই পৰিক্ৰমণ কৰে দেই। এইটো ৰাস্তা আপোনাৰ পৰিক্ৰমণ কৰা ৰাস্তা। আচ্ছা, এটা কথা মোক কনফিউজ হৈ থাকোঁ, সেই পৰিক্ৰমণ কৰা দিশটো আচলতে সোঁফাল হ'ব লাগে নে বাওঁফাল হ'ব লাগে? কমেণ্ট কৰি জনাবচোন আপোনালোকে। এয়া ধৰ্মঘৰ আৰু এইটো এটা হৈছে আপোনাৰ গেষ্ট ৰুমৰ নিচিনা। এয়া এইফালে আপুনি পৰিক্ৰমণ কৰিব পাৰে। আচ্ছা, বাহু হাই বুলি কৈ দিয়া, বাহু হাই বুলি কৈ দিয়া, বাহু হাই কৈ দিয়া। বহুত সুন্দৰ পৰিৱেশ দেই। এইটো এটা নতুন ৰাস্তা বনালে, শ্বৰ্টকাট হাইৱেৰ পৰা। বহুত ধুনীয়া। ইয়াত মাছো আছে দেই, ধুনীয়া মাছ আছে। সোণালী পথাৰ একদম। आ गया जीप आ गया। अरे रुक दिया।